ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ গৈ আছোঁ নংষ্টেন মানে মেঘালয় তো এই ভিডিঅ'টো গাইছ 2023 স্বাধীনতা দিৱসৰ তো প্ৰায় 2 বছৰ হ'ল এই ভিডিঅ'টো দিয়াই নাছিলোঁ তো আজি ভাবিলোঁ আপোনালোকক দিম তো আমি ৰাতিপুৱা সেইদিনাখন ওলাইছিলোঁ তো ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আপোনালোকে চাওক একদম ভাল পাব নংষ্টেনখন ধুনীয়াকৈ দেখাম চাই থাকক ভিডিঅ'টো একদম শেষলৈকে ইয়াৰ পৰা একদম গোটেইকেইখন বাইক এনেকৈ লাইন হৈ গ'লোঁ আৰু ইয়াৰ পৰা আমাৰ আজি ৰাইড হ'ব একদম ষ্টাৰ্ট এতিয়া যাম আমি গাইছ নংষ্টেন একদম পূৰা ফুল ধামাকেদাৰ ভিডিঅ' হ'ব ইফালে গাছ পূৰা একদম ফুল একেবাৰে লাগি গৈছে চ' একদম গাইছ মজা চাউণ্ড একবাৰ দি আৰু ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান আহি আমি সোমাই দিলোঁ মেঘালয়া তো ৱেলকাম টু মেঘালয়া আমি এণ্টাৰ কৰি দিলোঁ মেঘালয়াত আৰু আপোনালোকৰ বহুতে ক'ব 2 বছৰ পিছৰ ভিডিঅ' চাই কি পাম কিন্তু গাইজ বিশ্বাস কৰক একদম মজা পাব ভিডিঅ'টো চাই পূৰা চিনেমেটিক শ্বট আছে চাই ভাল পাব আৰু এইটো আমাৰ একচুৱেলি ৰাইডহে মানে ইমান এটা প্ৰপাৰলি ব্লগ নহয় কিন্তু ৰাইডহে এটা ৰাইড আছিল তাৰ কাৰণে মানে অলপমান বেছি শ্বট বাইকতে বেছিভাগ শ্বট পাব এতিয়া ডাইনাৰ ৰুই পালোঁ গতিকে ইয়াতে কিবা খাবৰ কাৰণে লৈ লওঁ আৰু আজি যিহেতুকে অলপ দোকান চোকান বন্ধ না তো গাইজ বৰ্তমান আহি পালোঁ ডাইনাজুবি সিফালে আছে দোকান চ' ইয়াতে ধুনীয়াকৈ কিবা খোৱা বস্তু ল'ম মানে গাইজ নংষ্টেনত খোৱা বস্তু নাপায় চ' ইয়াতে ল'ব লাগিব ইফালে কি ল'ম ব্ৰেড চেড কিবা কিবি ল'ব লাগিব কণী চনি চ' এনেকৈ আৰু ইফালে একদম গাইজ গ্ৰুপ হৈ গৈ আছে ত' মানে আজি গাইজ একদম ৰাইডৰ মজা ল'ম পূৰা একদম ফুল এনজয় হ'ব চাই থাকিব আপোনালোকে ইফালে বেগটো দেখিছে না গোটেই খোৱা বস্তু আছে এই বেগখনত একদম গোটেই খোৱা বস্তু আছে মানে গাইজ নংষ্টেনত খোৱা বস্তু নাপাবৰ কাৰণে একদম উঠাই লৈছে ইহঁতৰ গাইজ একদম খং উঠি আছে আমি খালি যাব লাগে গাইজ চলো আৰু গাইজ চাওক না একদম মেঘালয়ৰ ভিতৰত সোমোৱাৰ লগে লগে কি একদম ঠাণ্ডা ফিল আৰু চাওক একদম চাৰিওফালে সেউজীয়া এইখন চাৰাংমা পালোঁ চাৰাংমাৰ ব্ৰিজ এইখন তলত একদম বেছি পানী নাই আৰু একদম চাব পাৰে ভিউবিলাক মানে ভাল লাগে আৰু সেউজীয়া চাৰিওফালে তো এতিয়া আৰু ভিতৰত সোমাই একদম পূৰা চালিয়া ভিউ পাম আগত চাব পাৰে একদম পাহাৰে মানে চাৰিওফালে পাহাৰে আৰু মেঘালয় বুলি ক'লে পাহাৰে তো একদম ধুনীয়া ভিউ এতিয়া গৈ থাকোঁ আৰু ইহঁতে আহি আছে একেলগে পূৰা একদম স্পীড মেইনটেইন কৰি গৈ আছোঁ আৰু মানে এনে অলপ টাইম ইফালে জিৰালোঁ আৰু ইফালে আগত এটা সুন্দৰ ভিউ চাওক একদম গাছ পাহাৰৰ একদম চাইডে ৰখি আছোঁ ইফালে একদম কিবা এটা ভাল লাগি আছে কিন্তু গাছ এই বেগখন আছে না পিঠিত একদম ওজন বাঢ়ি গৈছে তাৰ কাৰণে ইমান এটা ৰাইডৰ ফিলটো ল'ব পৰা নাই আৰু হেলমেট আছে গাছ হেলমেট পিন্ধা কিবা অভ্যাস নাই যে আৰু ইফালে ইহঁতে আছে আহি থাক এতিয়া গাছ একদম শ্বিলঙীয়া নাজাৰা আপোনালোকে চাবলৈ ৰেডি হৈ যাব দেখাই আছে হৈছে এনেকুৱা পাহাৰ একদম গোটেইখিনি পাহাৰ আৰু ইফালে একদম বম ডাঙৰ এইবিলাক চাওক এনেকুৱা এটা ৰাস্তা গাইছ ফাৰ্ষ্ট টাইম এনেকুৱা ৰাস্তাত আহিছোঁ একদম এক্সপিৰিয়েঞ্চটো মজা অহা নাই না আৰু আমাৰ পিছত এটা আহিয়ে পোৱা নাই গাইছ ভয়ে কৰে না কিয়ে কৰে মানে ইমান লাহে আহি আছে আৰু ইফালে ভিউ গাইছ কি এটা চেক্সি ভিউ একদম মজা আৰু গাইছ আহি কিবা এটা ঠাই পালোঁ নামখিনি নাজানো কিন্তু আজি যিহেতুকে 15 আগষ্ট চাব পাৰে একদম ফুটবল খেলা অনুষ্ঠিত কৰিছে তো ফুটবল খেলা হৈ আছে এতিয়ালৈকে খেলা আৰম্ভ হোৱা নাই তো মানে এইবিলাক জেগাত ভিতৰুৱা জেগাত মেঘালয়ৰ ইয়াতে বেছি মানে ফুটবলে খেলা হয় বাকী ইমান বেলেগ গেমবিলাক ইমান ইয়াতে খেলা নহয় কিন্তু ফুটবল মেইন ইয়াতে ফুটবল মেইন আৰু অলপ আগত গ'লে আমি এটা ধুনীয়া নাজাৰা পাম মানে পাহাৰৰ ছাইডত তো ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে একবাৰ ভিউটো চেক কৰক না একদম মানে কি ক'ম নেক্সট লেভেল ভিউ গাইছ এইবিলাক একদম পাহাৰ মানে এইবিলাক চাব লগা একদম মজা নেচাৰটো একদম ভাল লাগিছে আৰু গাইছ
ইফালে আৰু ফটো উঠিম চ' আহি পালোঁ ইফালে একদম মজা ঠাই গাইছ আগত ইফালে এটা যিটো ভিউ পইণ্ট প্ৰায় একদম ৰং চঙৰ পৰা গাইছ কিবা এটা ভাল লাগিল ইয়ালৈকে আহি মজা একদম ভিউ আমি একদম গোটেইকেইজনে ইয়াতে ৰখি দিলোঁ ধুনীয়াকৈ এতিয়া ফটো উঠিম তো ফটো চটো উঠি আমি অলপ আগবাঢ়ি আহিলোঁ আৰু ইয়াতে চাওক না একদম ৰাস্তাৰ মানে লেণ্ডশ্লাইডিং হৈ গৈছে তো এইবিলাক গোটেই ৰাস্তা একদম বনাই আছে তো যাব পাবাও নাই আগেদি একদম চাব লাগিব ৰাস্তাবিলাক মানে একদম পূৰা পিছল পানীও পৰিছে তাৰ কাৰণে অলপ মানে ঠেলা হৈ গৈছে আৰু আমাৰ ভাষাত ঠেলা বুলি কয় তো চাব পাৰে একদম ট্ৰেক্টাৰ নহয় এই গাড়ীখনৰ ছাইডেদি যাব লাগিব ট্ৰেক্টাৰহে ওলায় আমাৰ গাঁৱত বেছি ট্ৰেক্টাৰ যে গাইছ কাৰণে ট্ৰেক্টাৰহে ওলাল তো ইয়াৰ ছাইডেদি যাব লাগিব একদম পূৰা অফৰোডিঙৰ ফিল্ড লৈ গৈ আছোঁ এতিয়া পৰিমে চাগে ভালকৈ চাৰিওফালে পিছিলে মাটি আছে যে এইবিলাক চব পিছল হৈ আছে পৰলে তলত ডাইৰেক্ট একদম ধাপা হৈ যাম একদম মানে কি ক'ম আৰু বাচ্চা ৰাখাই নাই ইয়াতে পৰলে ৰাস্তা দেখা পাইছে এইটো হৈছে চালাং যোৱা ৰাস্তা মানে চালাং ৱাটাৰফল শ্ৰীমাদেৰ ৱাটাৰফল আৰু আমি বৰ্তমান আহি পালোঁ এইখিনি আহি থাক সিহঁতে মানে গাইজ ভালকৈ চিনি নাপায় না ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ তো গাইজ আমি প্ৰায় নংষ্টেন পামেই আৰু প্ৰায় 25 কিলোমিটাৰমান আছে আৰু গাইজ এটা বস্তু ৰাস্তাৰ কাপে মানে গাইজ সৰু বাচ্চা কেইটামান থাকে না এনেকৈ খাই পাৰে মানে কিবা এটা ভাল লাগে হেলমেটটো খুলি লৈছোঁ কাৰণ গাইজ একদম মানে বেছি টাইম হেলমেটটো পিন্ধি থাকিলে মানে একদম চুলি বেয়া হৈ যায় তাৰ কাৰণে 5 মিনিটৰ কাৰণে বন্ধ কিবা কৰিছোঁ আৰু খুলি লৈছোঁ হেলমেটটো আৰু ইফালে গাইজ ৰাস্তাটো ইমান তেৰা মানে গাইজ বহি একদম আলচি লাগি গৈছে কিমান বহিম আৰু গাইজ আগত চাব পাৰে এগ্ৰাবভিক এক্সজষ্টৰ মায়ের একদম পুৰা ইমান চাউণ্ড হৈ গাইজ কাণ বিগ হৈ গৈছে অলপ ভালো লাগে দিয়কচোন একদম হুলস্থুল কৰি আহিছোঁ আৰু নংষ্টেন ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান আছে আৰু নংষ্টেনৰ যিটো মানে ভাইৰেল ৱাটাৰফল এই আগত চাইনবোৰ্ডত মাৰি দি আছে তো পালোৱে সেইটো এতিয়া ধুনীয়াকৈ দেখাই আছোঁ তো গাইজ আমি প্ৰায় নংষ্টেন পামে আৰু 5 কিলোমিটাৰমান আছে আৰু ইফালে গাইজ এটা ৱাটাৰফল পালোঁ একদম মজা ৱাটাৰফল গাইজ এটা অলপ মানুহ আছিল এতিয়া দুজনমান ল'ৰা বহি ফটো মাৰি আছিল ক'ত বা গ'ল আৰু ইফালে ইমানখিনি ৰাইডাৰ আহি আছে মজা এটা ভিউ ইয়াতে ধুনীয়াকৈ আছোঁ প্ৰায় আধা ঘণ্টামান ইয়াতে থাকিলোঁ একদম ইফালে মানুহ গাইছে একদম নন ষ্টপ মানুহ আহি আছে ৱাটাৰফলটো ধুনীয়া আৰু গাইজ ইফালে পানীটো এনেকৈ গৈ আছে ইফালেও একদম সুন্দৰ ভিউ এইফালে আগত গ'লে পাম আমি ৱাৰিলং লাইটলুম ইফালে আৰু গাইজ চশমাটো কেনেকুৱা লাগছে আমাৰ এই নবৰ্ডাৰ পৰা লৈছোঁ একদম মানে ধুনীয়া তো গাইজ ফাইনেলি আমি আহি পালোঁ নংষ্টেং আৰু আপোনালোকক নংষ্টেঙৰ এটা ভিউ দেখাই আছোঁ এইফালে দেখা পাহাৰগিলা চাওক গাইজ গছ বেছি নাই পাহাৰগিলানত খালি এনেকুৱা মজা একদম আৰু আগত যিবিলাক নলা দেখা পাইছে ৰাস্তাৰ চাইডে এইবিলাকত মানে একদম ৱাটাৰফলৰ পানীবিলাক যায় মানে ইমান ৱাটাৰফল আছে সৰু তাৰ কাৰণে মানে নালা বনাই দিছে আৰু এই পানীবিলাক ইউজো কৰে ইয়াৰ পৰা আৰু এতিয়া আমি যাম ওচৰতে মানে এটা জুকো ভেলী আছে এইটো নাগালেণ্ডৰ জুকো ভেলী নহয় মানে মেঘালয়তো এটা এইটো মানে জুকো ভেলী নহয় একচুৱেলি ডিজুকো ভেলী বুলি কয় তো তাতে যাম এতিয়া তাতে গৈ আপোনালোকক ধুনীয়াকৈ এটা ভিউ দেখাই আছোঁ বৰ্তমান গৈ আছোঁ দুজুকো ভেলীৰ যোনটো এটা ভিউ পইণ্ট সেই ওপৰত আছে তাতে গৈ আছোঁ ইফালে একদম পূৰা বাইক হৈ আছে আজি গাইজ ইমান বাইক দেখিলোঁ না লাইফত ইমান বাইকে দেখা নাছিলোঁ ইফালে শ্বিলঙৰ টেক্সি একদম ফেভাৰেট মানে একদম বিশ্ববিখ্যাত টেক্সি ইফালে আছে ওপৰত ভিউ পইণ্ট এইখন দোকানখন দেখিছে ইয়াতে 20 টকা কৰি টিকেট লৈছে দুজুকো ভেলীৰ এইফালে লিখা আছে ৱেলকাম টু নৰ্থ লংষ্টেন কি এটা ভিউ গাইজ ইয়াৰ পৰা ৱাও একদম ধুনীয়া উঠি আছোঁ গাইজ এতিয়া ওপৰত আৰু প্ৰায় পামেই একদম তাৰ পৰা এনেকৈ বগাই আহিলোঁ এইফালে আছে ইয়াতে ফটো চটো উঠিব পৰা ধুনীয়াকৈ আৰু ভিউ পইণ্টটো আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰা এনেকুৱা
ইয়াতে লেক আছে এটা কিবা লেক মজা গাইছ আৰু ইফালে লাহেকৈ সূৰ্যটো ওলাই আহিছে মানে এনি টাইম ইয়াতে মেঘ হৈ থাকে আৰু আমিতো মেইন শ্বিলং যোৱাই নাই ইয়াৰ পৰা গাইছ 82 কিলোমিটাৰ হয় শ্বিলং চ' 82 নহয় চাই 60 মান হ'ব এই অলপ আগতে 82 আছিল চ' ইয়াৰ পৰা চাগে 60 মান হ'ব এটা মোৰ আইডিয়া আৰু ইয়াৰ পৰা এটা সুন্দৰ ভিউ মজা গাইছ মজা একদম এনজয় এই যে সেই ডাইনাজুবিৰ পৰা কিবা আনিছিলোঁ চিপ আনিছিলোঁ সেইখিনি ইয়াতে বৰ্তমান খাই আছোঁ ৰাজকো ভেলীত তাহঁতৰ এটা বেলেগ আমাৰ এটা বেলেগ মানে গাইছ সিহঁতে বেলেগকৈ আনিছে আমি বেলেগকৈ আনিছোঁ ব্ৰেড লৈছোঁ চিৰিয়াছলি কৈছোঁ গাইছ এটা কথা মোৰ ইয়াৰ পৰা একদম যাব মন নাই ইয়াতে থাকি মানে ইয়াতে থাকিব মন যায় আছে আৰু এইটো এটা ঠাই আমাৰ ফালে মানে গাইছ এনেকুৱা ঠাই নাই না মানে সি এলে পথাৰ দেখা নিচিনা অৱস্থা হৈছে ৰজুকো ভেলীটো আপোনালোকক দেখালোঁ যিমান পাৰোঁ আৰু বেছি সময় নাই এতিয়া যাব লাগিব আৰু ঘৰৰ ইয়াৰ পৰা গাইছ প্ৰায় 200 কিলোমিটাৰ মানে হ'ব চ' এতিয়া গৈ থাকোঁ লাহে লাহেকৈ আৰু ৰাস্তাত যি পাওঁ আপোনালোকক দেখাই গৈ থাকিম কেনেকুৱা লাগছে আহি কেনেকুৱা লাগছে বঢ়িয়া না মজা প্ৰায় বৰ্তমান বাজে 4টা আৰু যদি আমি বৰ্তমান ইয়াৰ পৰা নলাওঁ তেতিয়াহ'লে ঘৰতে একদম ৰাতি প্ৰায় 12টামান বাজিছিল ইমান ৰিক্স অলপ কাৰণে ইয়াৰ পৰা ওলালোঁ এতিয়া গৈ থাকোঁ ভিডিঅ' ময়ো এপাক ফুৰি আহিলোঁ আপোনালোকক যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া গৈ আছোঁ নংষ্টেনৰ পৰা হাঁহি মই এনেকৈ ডাইৰেক্ট আমি বকো হৈ ওলাম এইটো এটা ৰাস্তা আছে তো গৈ পাওঁতে প্ৰায় ৰাতিয়ে হ'ব তো আজিলৈ ইমানেই আছে এইটোৱে আছিল নংষ্টেনৰ ভিডিঅ' চাই কেনে পালে জনাব আজিলৈ এৰিছোঁ জয় অসম বাই বাই লগ পাম নেক্সট ভিডিঅ'ত